কোৰ্টৰ পৰা আহি পালোঁ খানাপাৰা। খানাপাৰা আহি পোৱাৰ পিছত অলপ সময় হাতত থকাৰ কাৰণে ভাবিলোঁ খানাপাৰা APSC অফিচত অলপ খোজকাঢ়ি দিম, ইভিনিং ৱাকটো ইয়াতে আৰম্ভ কৰি দিম। সেই উদ্দেশ্যৰে ৱাকিং আৰম্ভ কৰিলোঁ। বেছি দেৰি খোজ নাকাঢ়োঁ, এই 15-20 মিনিটমান কাঢ়িম। তাৰপিছত ঘৰলৈ যাম। ঘৰলৈ যোৱাৰ আগতে অলপ বজাৰ চজাৰ কৰিম আৰু বজাৰ চজাৰ অলপ কৰিম, কাৰণ এবাৰ চেম্বাৰত বহিলে বাহিৰলৈ ওলাবলৈ মন নাযায় আৰু টাইমটো ৱেষ্ট হৈ যায়। খোজকাঢ়িলে বেনিফিট পোৱা যায়, এইটো সকলোৱে জানে। মোৰ এতিয়া এনেকুৱা ধৰণৰ অভ্যাস হৈছে, য'তে সুবিধা পাওঁ ত'তে খোজকাঢ়া আৰম্ভ কৰি দিওঁ। ডেইলি ধৰক 500 বা 600 কেলৰি যদি আপুনি বাৰ্ণ কৰিব পাৰে, তেতিয়াহ'লে লাভৱান হোৱা যায়। ফেট ডিপজিটটো আপোনাৰ নহয়, আৰু যদি ফেট ডিপজিট বেছি হয় আপোনাৰ শৰীৰত, শেষত গৈ সেই ফেট ডিপজিটটো আপোনাৰ শৰীৰৰ অংগ পতংগ আছে, সেই অংগ পতংগত ফেট ডিপজিটটো হ'ব পাৰে। যেনেকৈ লিভাৰত হ'ব পাৰে, পেনক্ৰিজত হ'ব পাৰে। আৰু এবাৰ লিভাৰত যদি আপোনাৰ ফেটটো ডিপজিট হৈ যায়, তেতিয়াহ'লে বিভিন্ন ধৰণৰ বেমাৰ আপোনাৰ শৰীৰত হ'ব পাৰে, বিশেষকৈ ডায়েবেটিছ হ'ব পাৰে। লিভাৰ ফাংচনটো যেতিয়া এন'মেলি আৰম্ভ হয়, বিভিন্ন ধৰণৰ বেমাৰ আপোনাৰ শৰীৰত দেখা দিব পাৰে। সেইকাৰণে সুবিধা পালে মই খোজকাঢ়োঁ। খোজকাঢ়াৰ মোৰ তেনেকুৱা ধৰণৰ নিয়ম নাই। ৰাতিপুৱা অলপ 15 মিনিটমান কাঢ়োঁ, আৰু আবেলি 1 ঘণ্টামান কাঢ়োঁ। আৰু সময় হাতত থাকিলে খোজকাঢ়ি সময়টো অতিবাহিত কৰোঁ, এনেই সময়টো ৱেষ্ট নকৰোঁ। আৰু এতিয়া অভ্যাসত পৰিণত হৈ গৈছে খোজকাঢ়াটো। আজি চাওক, এতিয়া মই কোৰ্টৰ পৰা আহিলোঁ, কোৰ্টৰ পৰা আহি খানাপাৰা পালোঁ, অলপ হাতত সময় পালোঁ। সময় পোৱাৰ কাৰণে বজাৰ কৰাৰ আগে আগে অলপ খোজটো কাঢ়ি লওঁ। আৰু এটা কথা মনত ৰাখিবলগীয়া, অকল খোজকাঢ়িলেই নহ'ব। খোজকাঢ়াৰ লগত আপুনি ডায়েটটো যদি কণ্ট্ৰল কৰি ৰাখে, ধৰক ফেটি বস্তু যদি কমকৈ খায়, ভাতটো যদি কমকৈ খায়, তেতিয়াহ'লে খোজকাঢ়িলে যিটো বেনিফিট পোৱা যায় সেইটো সোনকালে পোৱা যায়। বহুত লোকে ভাবে যে খোজকাঢ়িলে বেনিফিট পোৱা নাযায়, আয়ুস যিমান আছে সিমান দিনটো জীয়ামেই। সেইটো সত্য কথা। আয়ুস আপোনাৰ যিমান আছে সিমান দিন আপুনি জীয়াব, সেইটো আপোনাক কোনেও বাধা দিব নোৱাৰে। কিন্তু যিকেইদিন জীয়াই থাকিব, যাতে সুস্থ শৰীৰে আপুনি জীয়াই থাকিব পাৰে, সেইকাৰণে ফিজিকেল এক্টিভিটিছ, বিশেষকৈ ৱাকিংটো দৰকাৰ। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ বন্ধু। আপোনালোকেও খোজকাঢ়া হেবিট কৰক আৰু বেমাৰৰ পৰা হাত সাৰি থাকক। নমস্কাৰ।